মই পাপৰি আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই এটা মূলা আচাৰ ৰেচিপি লৈ আহিছোঁ। এতিয়া যিহেতু ঠাণ্ডাৰ বতৰ হয় আৰু এনেকুৱা দিনতেই মূলা পোৱা যায়, সেই মূলাবোৰ এতিয়া আচাৰ বনাই বছৰটোলৈ খাবলৈ ভাল হয়। আহকচোন ভিডিঅ'টোলৈ আগবাঢ়ো। মই কেনেদৰে মূলা আচাৰ তৈয়াৰ কৰিলোঁ আপোনালোকে সম্পূৰ্ণকৈ চাব। মূলাৰ বাকলিবোৰ এৰুৱাই মই ভালদৰে ধুই লৈছোঁ। এতিয়া মই এখন পিহনাৰ সহায়ত এইখিনি ৰুকি ল'ম। পিহনাখনৰ মই ডাঙৰ ফালটো দি ৰুকিছোঁ, তেতিয়া ডাঙৰ ডাঙৰ হয় আৰু ভাল হয়। এই গোটেই মূলাখিনি মই এতিয়া পিহি ল'ম। মূলাখিনি এইদৰে পিহি লোৱাৰ পিছত এনেকৈ মই চেপি পেলাই ৰসখিনি উলিয়াই লৈছোঁ। মূলা বহুত ৰসাল হয়, সেয়ে তাত ৰস থাকিলে আচাৰ বনাবলৈ বেয়া হয় আৰু শুকাবলৈও বহুত দিন লাগিব। সেয়ে এনেদৰে চেপি ৰসখিনি উলিয়াই লৈছোঁ। ৰসখিনি চেপি উলিয়াই দিয়াৰ পাছত মই এইখিনি আকৌ এটা পাত্ৰত এনেদৰে লৈ লৈছোঁ। ৰসখিনি ওলাই যোৱাত মূলাখিনি প্ৰায় শুকান হৈ পৰিছে আৰু ইয়াত এতিয়া মই হালধি আৰু অলপ নিমখ দিম। নিমখ আৰু হালধিটো কম পৰিমাণে দিলেও হ'ল। হালধিটো এইকাৰণে দিছোঁ যাতে ৰ'দত মেলি থওঁতে ইয়াত মাখি বা পোক পৰুৱা নাহে, সেইকাৰণেই হালধিটো সানি দিছোঁ। ভালদৰে মই এইখিনি সানি ল'লোঁ। এনেদৰে গোটেইখিনিতে লাগি গৈছে নিমখ আৰু হালধি। তাৰপিছত মই এখন চালনীত এখন কলপাত লৈছোঁ। কলপাতখনত মই এনেদৰে এইখিনি মেলি দিম পাতল পাতলকৈ আৰু এইখিনি 4-5 দিনৰ কাৰণে শুকাবলৈ ৰ'দত দিম। মূলাখিনি মোৰ শুকোৱা হৈ গৈছে। 4টা ৰ'দতে মোৰ মূলাখিনি শুকাই গ'ল আৰু মই মূলাখিনি একেবাৰে খৰখৰীয়াকৈ শুকোৱা নাই। এনেদৰে অলপ সেমেকা সেমেকা হৈ আছে। এনেদৰে হ'লে আচাৰ বনাবলৈ ভাল হয়। এতিয়া মই এইখিনি আচাৰ বনাবলৈ ৰেডি কৰোঁ আহকচোন। এতিয়া মই চাহ চামুচৰ 2 চামুচ পাঁচফোৰণ লৈছোঁ আৰু এইখিনি ভালদৰে ভাজি ল'ম। ইয়াৰ লগতে মই শুকান জলকীয়াও দিছোঁ। এইখিনি ভাজি হোৱাৰ পিছত মই এনেকৈ পিচি লৈছোঁ। একেবাৰে গুড়ি কৰা নাই, অলপ খহটাকৈ ৰাখিছোঁ। তাৰপিছত মই এখন কেৰাহীত তেল দি তেলখিনি গৰম কৰি লৈছোঁ। তাৰপিছত মই তাত কেইটামান জিৰা দি দিছোঁ। তাৰপিছত মই পিচি লোৱা মগৰি মছলাখিনি তাত দি দিছোঁ। তাৰপাছত মই তাত মূলাখিনি দি এনেদৰে লৰাই ল'ম। আচাৰখিনি বনাওঁতে তেলখিনি গৰম কৰি পেলাই গেছটো অফ কৰি ল'ব লাগে। নহ'বা আচাৰখিনি যদি জ্বলি যায় তেনেহ'লে ভাল নালাগিব খাবলৈ। এনেদৰে লৰাই লৈ পেলাই মই থাকা মূলাখিনি ইয়াত দি দিছোঁ। তাৰপিছত মই জোখমতে অলপমান হালধি দিছোঁ। যিহেতু শুকাওঁতেও অলপ হালধি দিছিলোঁ, সেয়ে অলপ কম পৰিমাণে দিছোঁ আৰু অলপ নিমখো দিছোঁ। তাৰপিছত এইখিনি ভালদৰে লৰাই পেলাই মিক্স কৰি ল'ম। মোৰ ওচৰত বেলেগ জলকীয়া নাই কাৰণে মই সৰিয়হৰ সৈতে আচাৰ বনাই থোৱা এয়া জলকীয়াকে ইয়াত ব্যৱহাৰ কৰিম। আপোনালোকৰ ওচৰত যদি বেলেগ জলকীয়া থাকে ব্যৱহাৰ কৰিব পাৰিব বা আচাৰ বনাই থোৱা জলকীয়া এনেদৰে ব্যৱহাৰ কৰিব পাৰি। এইখিনি মই এতিয়া দি দিছোঁ আৰু এতিয়া ভালদৰে লৰাই ল'ম। মোৰ অলপ তেলৰ পৰিমাণটো কম যেন লাগিছে, সেয়ে মই বেলেগ এখন কেৰাহীত তেল গৰম কৰি ইয়াত আকৌ ঢালি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিক্স কৰি দিম। ইয়াত এতিয়া মই সোৱাদ অনুসৰি মছলা ব্যৱহাৰ কৰিম। মই চাহ চামুচৰ আধা চামুচ জিৰা গুড়ি পাউডাৰ ইয়াত দিম। মোৰ কেমেৰাটোৱে ফ'কাছ নকৰা হ'ল কিয় নাজানো। আকৌ ফ'কাছ কৰিছে। এতিয়া মই ইয়াতে জলকীয়া গুড়ি দিম আধা চামুচ।
তাৰপিছত এতিয়া মই এইখিনি ভালদৰে লৰাই দিম আৰু এইখিনি ঠাণ্ডা হোৱালৈ থৈ দিম আৰু ঠাণ্ডা হ'লে মই এইখিনি বৈয়ামত ভৰাম। মোৰ আচাৰখিনি তৈয়াৰ হৈ গ'ল। আপোনালোকে এনেকৈ ট্ৰাই কৰিবচোন। আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। বাই বাই।